হেল্ল' এভৰিৱান, আজি মই নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই কচু শাক লৈছোঁ, অকণমান নিমখ দি এইখিনি মই এতিয়া সিজাই ল'ম। আৰু কচুৰ লগত গাহৰি মাংস বনাম। কোনে কোনে খাই পাইছে জনাব। মই আজি ফাৰ্ষ্ট টাইম বনাই আছোঁ। এয়া অকণমান নিমখ দি ল'লোঁ, ঢাকনিটো মাৰি বইল কৰি ল'ম। মোৰ যোৰহাটত মাহী এজনী আছে, মাহীজনীয়ে কৈছিলে মোক কচু আৰু গাহৰি মাংসৰ ৰেচিপিটো বনাই খাই চাবা বুলি। সেয়ে আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, লগতে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আৰু কোনে কোনে এই ৰেচিপিটো আগতে বনাই খাইছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মই জনা নাছিলোঁ গাহৰি মাংস আৰু কচু যে বনাই খাই বুলি, মাহীয়ে কোৱাতহে গম পালোঁ। আকৌ এবাৰ লৰাই এতিয়া গেছটো অফ কৰিম আৰু ভালকৈ সিজিলে আৰু। মাংসখিনি ধুই লৈছোঁ। ইয়াতে কেঁচা হালধি দিছোঁ, জলকীয়া, আদা আৰু এয়া লং ইলাচি দিছোঁ, জালুক দিছোঁ। এতিয়া পিচি ল'ম। এতিয়া গোটেইখিনি বস্তু ৰেডি হৈ গ'ল। এয়া কচু, মাংস, পিঁয়াজ, বিলাহী, আলু আৰু মছলাখিনি। মোৰ ওচৰত নহৰু নাছিলে, সেয়ে মই নহৰু নিদিলোঁ আজি। কেইটামান জিৰা দিছোঁ, জিৰা দি ল'লোঁ। আৰু লগতে পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি লোৱাৰ পিছতে এতিয়া দিছোঁ আলু। আলুখিনি ভালদৰে সিজালৈকে ভাজি ল'ম। এয়া গোটেইখিনি আলু দি ল'লোঁ। দি লোৱাৰ পিছতে এতিয়া অলপ লৰাই দিছোঁ। লগতে দিছোঁ ৰেড চিলি পাউডাৰ আৰু দিছোঁ মছলাখিনি। এতিয়া দিছোঁ নিমখ। কচুটো নিমখ দিয়া আছিলে যে, সেয়ে বহুত বেছি দিয়া নাই। এতিয়া আকৌ লৰাই দিছোঁ। এইখিনি অলপ সময় ভাজি লোৱাৰ পিছতে এতিয়া দিছোঁ মাংসখিনি দি লৈ এতিয়া লৰাই দিছোঁ। আকৌ অলপ সময় কাৰণে ঢাকি থৈ দিম। আলু আৰু মাংস অলপ সময় ভাজি লোৱাৰ পিছতে এতিয়া দিছোঁ বিলাহী। বিলাহীটো দি আকৌ লৰাই দিছোঁ। গোটেইখিনি এতিয়া ভালদৰে সিজালৈকে ভাজি ল'ম। এয়া চাওকচোন, আলু, বিলাহী, মাংস ধুনীয়াকৈ সিজিলে। এতিয়া মই বইল কৰি থোৱা কচুখিনি ইয়াতে দি দিম। এয়া দি ল'লোঁ। এতিয়া অলপ এনেকৈ লৰাই দিছোঁ। লগতে পানী দি একেবাৰে সিজালৈকে ঢাকি থৈ দিম। এয়া চাওক, মোৰ বনাই হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম আৰু। নমাই লোৱাৰ পিছতে এয়া এটা বাচনত উলিয়াই ল'লোঁ। এতিয়া ধনিয়া দিম। ধনিয়া দিবলৈ পাহৰি গৈছিলোঁ। এয়া ধনিয়াটো মিহিকৈ কাটি দি দিলোঁ। এনেকৈ মিলাই দিলোঁ। এতিয়া এয়া চাওকচোন, মোৰ আজি কচু আৰু গাহৰি মাংসৰ চব্জি ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব।